হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ আনন্দিত জয়গুৰু জনাইছোঁ। আমি এতিয়া গুৱাহাটীত অৱস্থিত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ সৎসং বিহাৰৰ 50 বছৰ পূৰ্ণ স্বৰ্ণ জয়ন্তী মহোৎসৱলৈ গৈ আছোঁ। আজি আনন্দ সবার মনে প্রাণে ধরা দামে দয়ালকে পাই। আজি আনন্দ সবার মনে প্রাণে ধরা দামে দয়ালকে পাই। লীলা করে দয়াল গুরু ভগবান, লীলা করে দয়াল গুরু ভগবান। চন্দ্র সূর্য তারা চন্দ্র সূর্য তারা তারাও নিয়ে নাম নিয়ে পায়ে যে পরিত্রাণ ধরা দামে দয়ালকে পাই। ফাইনালি আহি পালোঁ, গাড়ীৰ পৰা নামিছোঁ এতিয়া। মইতো তোমাৰ পৰা কৈ আছোঁ। আগফালে ৰাখা চেল্ফি। জয় গুৰু। চাব পাৰে কিমান ভিৰ হৈছে। চাওঁগুৰি শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ। দাদা জয় গুৰু, জয় গুৰু। জয় গুৰু দাদা, জয় গুৰু, জয় গুৰু। পাপা কৰিব আহিব ব'লা। জয় গুৰু। আহি পেলাই কেনেকৈ লাগিছে? আনন্দ লাগিছে। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ স্বৰ্ণ জয়ন্তী। আজি আমি বহুত সৌভাগ্য, আমাৰ আজি আমি বহুত সৌভাগ্যৰ কাৰণে আজি উপভোগ কৰিব পাৰিছে মহা উৎসৱ। সঁচাকৈ দাদা মাসকল সকলোৱে আহিছে, বহুত ভাল লাগিছে। জয় গুৰু, জয় গুৰু, জয় গুৰু, জয় গুৰু। জয় গুৰু দাদা, জয় গুৰু, জয় গুৰু। আৰু বাকী এয়া গুৰু ভাই মাকসকলৰ মাজত পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱ।
মংগল হওক অঁ গম পাইছোঁ আৰু হেৰি আমাৰ পৰম পূজ্যপাত আচাৰ্যদেৱ দুজনী বেংকী দাদা আৰু চিপাই দাদা আছে ইয়াতে আৰু দুজনী মা আহিছে কিন্তু মা ইয়াতে এতিয়া অহা নাই কিন্তু মন্দিৰত গৈ পেলাই আহিব পাৰে সকলোকে মোৰ আন্তৰিক আনন্দিত জনালোঁ সকলোৱে আমি হাঁচি খুচি মানে এই উৎসৱ উপভোগ কৰোঁ আৰু লগতে আমি সকলোৱে মিলি সকলোকে একদম ঠাকুৰৰ DP ৱাৰ্ক যিটো আমাক দায়িত্ব দিছে গোবিন্দ দাদা আৰু আচাৰ্যদেৱ মিলি সকলোৱে মিলি সমাগতভাৱে এই কামত যাতে বহুত কাম মানে আমি কৰিব পাৰোঁ আৰু আশীৰ্বাদ বহুত ব্লেছিং ল'ব পাৰোঁ তাৰ কাৰণে আমি ঠাকুৰৰ কাম উঠি পৰি লাগিব ইজনে সিজনক মৰমেৰে আদৰি আমি এই কামত আগুৱাই যাম জয় গুৰু জয় গুৰু জেলেবি খাচ্ছোঁ বিভিন্ন জেগাৰ পৰা গুৰু ভাইসকল আহিছে দাদা মাসকল কিমান যে আনন্দ লাগিছে নহ'লে কাৰবাৰটা সুধি কৰি যাম এক নম্বৰৰ পৰা কোনফালে দিয়ে আৰম্ভ হৈছে দাদা জয় গুৰু 1 নম্বৰ 2 নম্বৰটো কোনটো আছে কওক আহি কেনেকৈ লাগিছে আহিতো বহুত আনন্দ লাগিছে আৰু এইটোতো বহুত ভাগ্যৰ বলত আমি বহুত ভাগ্যৱান যে আজি আমাৰ গুৰুদেৱৰ মোৰ পৰম আৰাধ্য শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ প্ৰথম শ্ৰী বিগ্ৰহ মন্দিৰ বিশ্বৰ মানে আমাৰ গুৱাহাটীত থকা প্ৰথম শ্ৰী বিগ্ৰহ মন্দিৰৰ আজি স্বৰ্ণ জয়ন্তী গল্ডেন জুবলি এই মহা উৎসৱ পালন কৰা হৈ আছে আৰু আমি জন্মগ্ৰহণ কৰি তেখেতৰ এই প্ৰথম শ্ৰী বিগ্ৰহ মন্দিৰ পুৰুষোত্তমৰ যে আজি আমি তেখেতৰ 50 বছৰীয়া আজি স্বৰ্ণ জয়ন্তীত আমি আহিবলৈ যে সুযোগটো পালোঁ ইয়াত যে আমি সেইটোৱে আমাৰ কাৰণে আমি ধন্য বুলি আমি মানিছোঁ আৰু এই সুযোগতো চবকে অশেষ শুভেচ্ছা তথা জয়গুৰু জনাইছোঁ চবৰে জীৱন মংগল হওক আমাৰ আজিলৈ ইমানেই আছিলে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক জয় গুৰু